হে গাইছ হাউ আৰ ইউ কি খবৰ তো আজি মোৰ লগত এটা ঘটনা ঘটিলে খুব এটা ডেঞ্জাৰাছ নগাঁৱতে তো জানিবলৈ ভিডিঅ'টোত কণ্টিনিউ হৈ থাকক তো এইকেইটা যোৰাবাটৰ ভিডিঅ' হয় প্ৰথমে দেখাই লৈছোঁ যোৱাকালি গৈছিলোঁ বহুত ট্ৰাফিক পানী হোৱাৰ কাৰণে 2 ঘণ্টা লাগিছে যোৰাবাটৰ পৰা ওলাই আহোঁতে সেইকাৰণে দেখুৱাই দিলোঁ এইটো মই একেবাৰে খাব নাপায় একেবাৰে কি হৈ আহিছোঁ চাওকচোন বাৰু সেই দোস্ত কি কোৱা এই ওলালোঁ নগাঁৱলৈ ফৰাই গৈ আছোঁ তো আহি আছোঁ ফ্ৰেণ্ডছ এনেকৈয়ে এতিয়া হাইৱে উঠিম আৰু অলপ পিছত তো ছাইড টাইড নিদিয়ে দেখিছে কিমান দিগদাৰ তো তেনেকৈ আহি আছোঁ আৰু চাই থাকক আহিয়ে আছোঁ ফ্ৰেণ্ডছ আহিয়ে আছোঁ দেখিছেনে ট্ৰাই কৰিছোঁ ভিডিঅ' বনাবলৈ ড্ৰাইভিং কৰি থকাৰ সময়ত ইমান অভ্যাস নাই হেবিট নাই তো কি নাজানো আৰু দেই তো হাই ফ্ৰেণ্ডছ তো আহি ডবকা পালোহি ডবকা পাৰ হৈছোঁ আৰু বেছি সময় নাই নগাঁও পাই যাম তো চাই থাকক মোৰ জাৰ্ণিটো তো ফ্ৰেণ্ডছ ডবকা পাই ভাবিলোঁ যে কুঁহিয়াৰ ৰস অলপ খাই লওঁ কাৰণ নিউট্ৰিশ্যন লাগে অলপ ভিটামিন লাগে ইমান গৰমত যি গেলা গৰমত গৈ আছোঁ তো ভাবিলোঁ ভাইটোৱে কুঁহিয়াৰ বেছি আছে তাতে যাওঁ তাতে সি ইমান চেপি আছে চাওকচোন এইখিনি ৰসেই নাইকিয়া হৈ গ'ল চেপিয়ে আছে আৰে ভাই মই ভাবিছোঁ থ'ব নেকি এবাৰ পেলাই দিব নেকি আকৌ চেপে এইয়া খাই ল'লোঁ মজা একদম ৰিলেক্স তো গৰমত খাবচোন আপোনালোকে ক'ৰবাত যদি জাৰ্ণি কৰি থাকে গৰমত যদি ক'ৰবাত গাড়ী চলাই গৈ থাকে ক'ৰবাত গাড়ীত হ'লেও যদি বাছে ট্ৰেইনে হ'লেও ক'ৰবাত যদি গৈ থাকে তো এনেকুৱা ড্ৰিংকছবোৰ খাব লাগে আপোনাৰ মেইন কোৰ্চতকৈ ভাত ৰুটিতকৈ এইবোৰ খালে মানে বহুত এনাৰ্জেটিক হৈ থাকে বডিটো এনাৰ্জি পাই থাকে তো বিৰাট তৃপ্তিৰে খাই আছোঁ তো এইখিনি খাই লৈ আকৌ মোৰ বাচন্তিখন ষ্টাৰ্ট দি বৰ ভৰাই মোৰ জাৰ্ণি ষ্টাৰ্ট কৰি দিম চাই থাকক দেই কণ্টিনিউ হৈ থাকক কি হ'ল চাবচোন আপোনালোকে মই ভিডিঅ'টো প্ৰথমতে যে কৈছিলোঁ যে কিবা এটা হৈছে মোৰ লগত আজি তো কি হৈছিলে জানিবৰ কাৰণে কণ্টিনিউ হৈ থাকক আঁতৰি নাযাব এতিয়া আহি বৰঘাট পাই গ'লোঁ তো টেনশ্যন নাই আৰু এতিয়া বৰঘাট সোমাই গ'লোঁ এইয়া দেখিছে দেখি আছেনে এইফালে সোমাই বিন্দাছ ক্ৰছ কৰিলোঁ এতিয়া মুৰিকলং পাম মই ধুনীয়াকৈ দেখাই গৈ থাকিম কণ্টিনিউ হৈ থাকক খালি দেই এই গৈ আছোঁ পুলিচ ষ্টেচন অকণমান এইখন পাৰ্কখন কিবা শ্ৰদ্ধাঞ্জলি কানন নে কি আছিলে যে ইয়াত ট্ৰাফিক দেখিছে এইফালে ভাইটোৱে ভাবিছে ই কি মোবাইল লৈ কি ভাওনা কৰি আছে এইফালে নগাঁও পইণ্ট পাই গ'লোহি এই নগাঁও কলেজৰ চকটো পালোহি এইফালে ক্লক টাৱাৰটো দেখিছে নগাঁৱৰ তো খুব ধুনীয়াকৈ বনাইছে ভাল লাগে তো আহিব পাৰে আপোনালোক ক্লক টাৱাৰটো চাবলৈ তো ফ্ৰেণ্ডছ আজি যে মই কৈছিলোঁ এটা ঘটনা ঘটিলে বুলি এইটো মোবাইল চাওক এইটো নগাঁও বিশাল মেগা মাৰ্কেটৰ ওচৰতে ৰাস্তাতে পৰি আছিলে এই মোবাইলটো মই পালোঁ মোবাইলটো মই হাতেৰে উঠোৱাৰ লগে লগে ফোন আহিছে মোবাইলটোৰ যি গৰাকী হয় তেখেতে ফোন কৰিছে তাৰপিছত মই ফোনত ক'লোঁ যে মই ৰৈ আছোঁ মই বিশাল মেগা মাৰ্টৰ ওচৰতে এখন দোকানৰ ওচৰত ৰৈ আছোঁ আপুনি আহক তো তেখেতেও ক'লে যে ঠিক আছে ৰৈ থাকা আমি গৈ আছোঁ তাৰপিছত আপোনালোকে চাই যাওক কি হৈ আছে তো মই ৰৈ আছোঁ হেৰি নাই মোটামুটি আধা ঘণ্টামান হৈ গৈছে দেই 35 মিনিটমান হৈ গৈছে ৰৈ অপেক্ষা কৰি এতিয়া ফোনো কৰিব নোৱাৰোঁ এইখিনিতে পৰি আছিলে এই মোবাইলটো এনেকুৱা ৰাস্তাতে হাতৰ পৰাই পেলালে যাওঁতে মই কিবা প্ৰথমে নহয় মই পাই পেলাই ভাবিছিলোঁ ইহঁতৰ কিবা দোকানত কিবা কৰিব নেকি মানে কিবা ডিছপ্লে লগাইছে কিবা অৰ্ডাৰ দিছে নেকি এনেকুৱা ভাবিছোঁ তাৰপিছত গৈ পেলাই সিহঁতক সুধিছোঁ তাৰপিছত সোধাৰ পাছত সিহঁতে কৈছে আমাৰ হাতত থৈ দিয়ক তাৰপিছত মই থোৱা নাই তো এনেকৈয়ে মই মোবাইলটো বাইদেউৰ হাতত তুলি দিলোঁ আৰু বাইদেৱে মোক মৰমতে আইচক্ৰীম ঠাণ্ডা কিবা কিবি খুৱালে তাৰপিছতে আহি পেলাই চাদ্দামৰ হোটেলত আছোঁ সি কিবা কিবি কাম কৰি আছিলে বিৰিয়ানী খাওঁ ভাবিলোঁ দুপৰীয়া 2-3 বাজিলে বিৰিয়ানী খালোঁ এয়া খাই আছোঁ 120 টকীয়া বিৰিয়ানী চিকেন বিৰিয়ানী এটা আন্দাও দিয়ে খুব ভোক লাগি আছিলে অলপ খাই দিলোঁ তো ডিয়াৰ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই